Friends, welcome back to my YouTube channel. কি খবৰ সকলোৰে? বাৰু আপোনালোকে পৰঠা খাই ভাল পায় নে নাপায়? আপোনালোকে চাগে ভাবিছে কি পৰঠা কথা ক'বলৈ কাৰণে ভিডিঅ' বনাইছে, কিন্তু নহয়। আজি মই অসমৰ এটা জেগাত পোৱা এখন আচৰিত পৰঠা খাবলৈ গৈ আছোঁ। এহে ৰহা नहीं जाता तड़प ही ऐसी है ना। তেনে বলক আমাৰ পৰঠা খোৱাৰ যাত্ৰাটো আজি আৰম্ভ কৰোঁ নে কি কয়? বলক বলক বলক। আহি পাই গ'লোহি এতিয়া পৰঠা খাবলৈ জেগা। চাওক এইখন দেখিছেনে? তেজপুৰৰ অনুৰাগ ৰেষ্টুৰেণ্ট। এইটো আপোনাৰ পৰুৱা চাৰিআলিৰ পৰা অলপ সোমাই আহি পেলাই পাবহি তেজপুৰৰ অনুৰাগ ৰেষ্টুৰেণ্ট। ইয়াতে পায় আমাক সেই আচৰিত ধৰণৰ সুন্দৰ পৰঠা। ব'লকচোন খাবলৈ যাম। অনুৰাগ ৰেষ্টুৰেণ্টৰ স্বত্বাধিকাৰীৰ সৈতে আছোঁ। দাদা কওকচোন আপোনালোকৰ পৰঠাটো কেনেকৈ বনোৱা হয় আৰু কিমান দাম? পৰঠা হ'ল আপোনাৰ এতিয়া বেকাৰীত বনাই আটা ময়দা মাৰি পেলাই আপোনাৰ তাতো দিয়ে আৰু বেক কৰি বনাই মানে কৰি আপোনাৰ এইটো হাতেৰে কৰি পেলাই হয় ডাঙৰ বনাই পেলাই আপোনাৰ অভেনত দিয়ে। অভেনত বনায়। সেইটো পৰঠা মই বেলেগত ক'তো খোৱা নাই, সেইকাৰণে আপোনালোকৰ তাতে আজি খাবলৈ আহিছোঁ। আৰু কিমান হয় আপোনালোকৰ পৰঠাৰ দামটো? পৰঠা 30 টকা 30 টকা ন? এটা প্লেট দিব খাবলৈ। ফাইনেলি আহি পাই গ'ল আমি অপেক্ষা কৰি থকা এক সুন্দৰ পৰঠা। খাই বৈ ওলালোঁ। ইয়াৰ পৰা বহুত ধুনীয়া টেষ্টি পৰঠা। আপোনালোকে এদিন আহিব যদি তেজপুৰ আহে, আৰু নগাঁৱত থাকিলেতো আপোনালোকৰ এনেও বেছি দূৰ নহয়, এবাৰ আহি যাব পাৰে। আৰু তেজপুৰ আহিলেও ইয়াত এবাৰ সোমাই খাই চাব। পৰঠাখন সঁচাকৈ বহুত মানে ইউনিক হয়। আজিলৈকে মই বেলেগত এইটো খাই পোৱা নাই। বহুত সুন্দৰ পৰঠা। এদিন আহিব, আপোনালোকে আহি পেলাই ভাল পাব। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব, এটা কমেণ্ট কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।